ডিভাইড আসাম 50-50 এই যিখন মেমৰেণ্ডাম 53টা প্ৰশ্ন আৰু উত্তৰ এইখন মই অসমীয়ালৈ অনুবাদ কৰিছিলোঁ 2018 চনত আৰু BTR চুক্তিৰ মূল কথাকেইটা সোনকালে পূৰণ হ'ব লাগে তাৰ মূল 3-4টামান মই কথা কৈ শেষ কৰিম এটা হ'ল BTR আন্দোলনৰ লগত বা বড়োলেণ্ড আন্দোলনৰ লগত জড়িত যিসকল মানে হেৰি আছে যিসকল বন্দী হৈ আছে সেই বন্দীসকলৰ মুকলিৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো আমি খুব সহানুভূতিৰে বিবেচনা কৰিব লাগে শ্ৰদ্ধেয় অধ্যক্ষ মহোদয় মই সদায় চৰকাৰৰ বিৰুদ্ধে থাকোঁ আপোনালোকে জানে কিন্তু আজিৰ দিনটোৰ আজিৰ সিদ্ধান্তটো যিটো যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ছাত্ৰ দিৱস ৰূপে আয়োজন কৰিবৰ কাৰণে যি সিদ্ধান্ত সেই সিদ্ধান্তৰ কাৰণে প্ৰথমবাৰৰ কাৰণে অন্তৰ খুলি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত মইতো ফিজিকেলি পোৱা নাই কিন্তু মোৰ এটা ইণ্টাৰেষ্টিং সম্পৰ্ক আছিলে ইণ্টাৰেষ্টিং সম্পৰ্কটো এইটো আছিলে যে মই কটন কলেজত যেতিয়া পঢ়িবলৈ আহিছিলোঁ 1993 মই যিখন বিচনাত শুইছিলোঁ 3 বছৰ সেই বিচনাখন আছিলে উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিচনা লিখি থোৱা আছিলে তাতে সেইকাৰণে যেতিয়া মই আন্দোলনবিলাক আৰম্ভ কৰিছিলোঁ আমি আন্দোলনবিলাক আৰম্ভ কৰিছিলোঁ কটন কলেজত সদায় মোক লগৰীয়াবিলাকে জোকায় ই উপেন ব্ৰহ্মৰ বিচনাত শুৱে গতিকে ই কৰিব এইবিলাক কেনেকৈ কৈ থাকে মোক তো এই ব্যক্তিগত কথাখিনি স্মৰণ কৰি এতিয়া 2018 চনত মই এখন কিতাপ লিখিছিলোঁ কিতাপখনৰ নাম অসমীয়া জাতীয়তাবাদ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম তাতে মই দেখুৱাব খুজিছিলোঁ যে অসমীয়া জাতীয়তাবাদ আৰু আমাৰ জনজাতিসকলৰ জাতীয়তাবাদ এটা পেৰেলেলি জন্ম হৈছিলে পেৰেলেলি কিন্তু তাৰ পাছতো আমি সদায় অসমীয়া মানুহবিলাকে বৰ্ণবাদী দৃষ্টিকোণেৰে ট্ৰাইবেল মানুহবিলাকক বড়ো ভাই ভনী মিচিং ভাই ভনী ডিমাচা ভাই ভনী এনেকৈ সদায় ভনী বা ভাই আমি ক'ব চেষ্টা কৰোঁ সেইকাৰণে মই সদায় এটা কথা কওঁ যে বড়ো ককাই বুলি কিয় আমি নকওঁ আমি কিয় তেওঁলোকৰ ভাই নহওঁ এই যিটো আমাৰ উচ্চাত্মিকাপথ এই যে পুৰণি জনজাতি ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলক সন্মান নকৰা আৰু তেওঁলোকক আমাতকৈ অলপ কম বুলি ভবা এই যে মানসিকতা এই মানসিকতাটোৰ প্ৰকাশটো আপোনালোকে চাব মই এই কিতাপখনত মানে আফচুৰ মানে উপেন্দ্ৰনাথ ব্ৰহ্মৰ দিনৰ দুখন মেমৰেণ্ডাম মই অসমীয়ালৈ অনুবাদ কৰি দিছিলোঁ প্ৰথমখন আছিলে এখন শ্ৰী ৰাজীৱ গান্ধীলৈ স্মাৰক পত্ৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নতুন দিল্লী এই মেমৰেণ্ডামটো শ্ৰী ৰাজীৱ গান্ধী to the Honorable Prime Minister of India, New Delhi, on the long-standing demand of Bodo Students Union. ইয়াৰ একেবাৰে গোটেই হেৰিটোৰ সৈতে মই এই গোটেই মেমৰেণ্ডামখন অসমীয়ালৈ অনুবাদ কৰি 2018 চনত প্ৰকাশ কৰি বড়োসকলৰ এই অধিকাৰটো কিয় আমি সমৰ্থন কৰা উচিত এই কথাটো কৈছিলোঁ তাৰ পাছত বহু অসমীয়া মানুহে বেয়া পোৱা আৰু এটা বস্তু মই অনুবাদ কৰি দিছিলোঁ ডিভাইড আসাম 50-50 ডিভাইড আসাম 50-50 এই যিখন মেমৰেণ্ডাম 53টা প্ৰশ্ন আৰু উত্তৰ এইখন মই অসমীয়ালৈ অনুবাদ কৰিছিলোঁ 2018 চনত আৰু 18 চনত অনুবাদ কৰি কৈছিলোঁ যে কিয়নো আচলতে আমি জনজাতিসকলৰ দাবীবিলাক মানি ল'ব লাগে মই এই মেমৰেণ্ডামখনৰ পৰা এটা মাত্ৰ পেৰেগ্ৰাফ গাই দিব খুজিছোঁ যে কিয়নো আচলতে বড়োসকলে আমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে অসমীয়া জাতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে আমি যেনেকৈ দিল্লীৰ বিৰুদ্ধে বিদ্ৰোহ কৰোঁ তেওঁলোকে আমাৰ দিছপুৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে তাত কি কৈছিলে অসমীয়া মানুহৰ মনোভাৱ জনজাতি বিৰোধী এণ্টি ট্ৰাইবেল অসমীয়া মানুহে জনজাতীয় এলেকাত অসমীয়া উপনিৱেশবাদ আছামিজ কলনিয়েলিজিম গঢ়ি তুলিছে আৰু জনজাতীয় লোকক দমন কৰি আহিছে অসমীয়া মানুহে অসমীয়া সম্প্ৰসাৰণবাদ এক্সপানশ্যনিজিম আৰু অসমীয়া উগ্ৰ জাতীয়তাবাদ চৌভেনিজিমৰ নীতি গ্ৰহণ কৰি আহিছে অসমীয়া মানুহে অসমীয়া মানুহে অসমখন অসমীয়াৰ বাবেই বুলি ভাবে জনজাতি লোকৰ নহয় অসম চৰকাৰ অসমীয়াৰহে চৰকাৰ অসমৰ মানুহৰ চৰকাৰ নহয়
অসমীয়া মানুহে অন্য মানুহক জিন নিয়াব এছিমিলেশ্যন কৰিব খোজে মই এই বাক্যটো এই কাৰণে পাঠ কৰি দিছো যে আমি সকলোৱে শুদ্ধিকৰণৰ এই সময় আমি সকলোৱে জনজাতিসকলক ভূমিপুত্ৰসকলক সন্মান কৰা উচিত আৰু শেষত মই মাত্ৰ এটা কথা কৈ সামৰণি মাৰিম যে যিখন বিটিআৰ চুক্তি হৈছে মই আশা কৰোঁ যে এতিয়া আটাই যেহেতু আমি এটা সমিল মিললৈ আহিব খুজিছো গতিকে বিটিআৰ চুক্তিৰ মূল কথাকেইটা সোনকালে পূৰণ হ'ব লাগে তাৰ মূল 3-4টা মান মই কথা কৈ শেষ কৰিম এটা হ'ল বিটিআৰডি আন্দোলনৰ লগত বা বড়োলেণ্ড আন্দোলনৰ লগত জড়িত যিসকল মানে হেৰি আছে যিসকল বন্দী হৈ আছে সেই বন্দীসকলৰ মুকলিৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো আমি খুব সহানুভূতিৰে বিবেচনা কৰিব লাগে এইটো কথা চুক্তিখনত লিখা আছে আৰু মই আশা কৰোঁ যে চৰকাৰে এইটো সহানুভূতিৰে বিবেচনা কৰিব দ্বিতীয় বস্তু মোৰ 2-3টা পইণ্ট আছে কৈ দিওঁ দ্বিতীয় বস্তুটো হ'ল যে বিটিআৰডিৰ উন্নয়নৰ কাৰণে ইয়াত ইণ্ডাষ্ট্ৰি এমপ্লয়মেণ্ট আৰু ইক'টুৰিজমৰ ডেভেলপমেণ্টৰ কাৰণে 1500 কোটি টকা দিয়াৰ কথা আছিলে এইটো সোনকালে দি বিটিআৰডিক সঁচাকৈ বিটিআৰক সঁচাকৈ উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব লাগে তাৰপাছত উপেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন গঠন কৰাৰ কথা আছিলে বৰমাত এতিয়ালৈকে সেইখনৰ কাম ষ্টাৰ্ট হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি কৰাৰ কথা আছিলে সেইখনৰ কাম আৰম্ভ হোৱা নাই ৰিজিয়নেল মেডিকেল ইনষ্টিটিউট এইখনৰ কাম আৰম্ভ হোৱা নাই হোটেল মেনেজমেণ্টৰ কেম্পাছ মাদাৰ ডেয়াৰী প্লাণ্ট এই নেশ্যনেল ইনষ্টিটিউট হ'ব আজি বদফাৰ ওপৰত হয় এই যিখিনি বড়োসকলৰ দাবী বিটিআৰ চুক্তিত যিখিনি কথা লিখা আছে এই কথাখিনি অতি সোনকালে কাৰ্যকৰী হ'ব লাগে আৰু এইখিনি যদি কাৰ্যকৰী কৰোঁ তেতিয়াহে বড়োফাৰ প্ৰতি আমাৰ প্ৰকৃত সন্মান জনোৱা হ'ব আৰু তেতিয়াহে বড়োসকলে ক'ব যে নহয় আমাক 50-50 নালাগে আমি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু আমি একেলগতে অসমীয়া জাতিৰ লগত জীৱনে মৰণে থাকিম এই আশা কৰি মই বড়োফাৰ প্ৰতি ধন্যবাদ আমি সমাপ্ত কৰিছো ধন্যবাদ জয় অসম ইনকলাব সব পাৰ্টিয়ে ক'লে সকলো পাৰ্টিয়ে ক'লে তেতিয়া Assam Focus